71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীক কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে যদি নাই পৰা চাৰেণ্ডাৰ কৰিব লাগে, বেলেগক মুখ্যমন্ত্ৰী দায়িত্ব দিব লাগে। আৰে উচ্ছেদকটো আমি ইতিমধ্যে কৈছোঁ, মানে বেদখল য'ত হ'ব, ক'লো নহয় PGR, VGR, বনাঞ্চল, জনাঞ্চল, চব বনাঞ্চল, অভয়াৰণ্য, জনজাতীয় আবেষ্টনী, এইবোৰতো বিধিমতে হ'ব লাগে। এইটো কোনে বাধা দিছে? যোৱা 5.5 মোৰ প্ৰশ্ন হ'ল, যোৱা 4.5 বছৰে মুখ্যমন্ত্ৰী ক'ত হৈ থাকিলে? 26ৰ নিৰ্বাচনৰ ছমাহৰ আগত মুখ্যমন্ত্ৰী কেনেকৈ হাৰ পালে? এই কুম্ভকৰ্ণ নিদ্ৰা কোনে জগালে? বজাই থকা ঢোলটো কোনে বজাইছে? এইটো মোক প্ৰশ্ন উত্তৰ দিব লাগে। কুম্ভকৰ্ণৰ নিদ্ৰা জগাবলৈ যিটো ঢোল বজাইছে, এইটো কোনে বজাইছে? মুখ্যমন্ত্ৰী। যোৱা 4.5 বছৰ ক'ত হ'লে কুম্ভকৰ্ণ নিদ্ৰা? মানে মুখ্যমন্ত্ৰীয়ে বিদেশীৰ ওচৰত বেয়াকৈ আঁঠু লৈছে হিমন্ত বিশ্ব শৰ্মাই। অতি লাজ লগাকৈ দৃষ্টিকটুভাৱে বিদেশীৰ ওচৰত আঁঠু লৈছে। লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা VGR, PGRক আমি উভতাই দিছোঁ। ধন্যবাদ দিব নোৱাৰে, নালাগে, সমালোচনা নকৰিব, কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে, এইটোৱে আমাৰ শেষ সুযোগ। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নোসোমাব, ৰাইজৰ অভিশাপ পাব। 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীক কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে যদি নাই পৰা চাৰেণ্ডাৰ কৰিব লাগে, বেলেগক মুখ্যমন্ত্ৰী দায়িত্ব দিব লাগে। আৰে উচ্ছেদকটো আমি ইতিমধ্যে কৈছোঁ, মানে বেদখল য'ত হ'ব, ক'লো নহয় PGR, VGR, বনাঞ্চল, জনাঞ্চল, চব বনাঞ্চল, অভয়াৰণ্য, জনজাতীয় আবেষ্টনী, এইবোৰতো বিধিমতে হ'ব লাগে। এইটো কোনে বাধা দিছে? যোৱা 5.5 মোৰ প্ৰশ্ন হ'ল, যোৱা 4.5 বছৰে মুখ্যমন্ত্ৰী ক'ত হৈ থাকিলে? 26ৰ নিৰ্বাচনৰ ছমাহৰ আগত মুখ্যমন্ত্ৰী কেনেকৈ হাৰ পালে? এই কুম্ভকৰ্ণ নিদ্ৰা কোনে জগালে? বজাই থকা ঢোলটো কোনে বজাইছে? এইটো মোক প্ৰশ্ন উত্তৰ দিব লাগে। কুম্ভকৰ্ণৰ নিদ্ৰা জগাবলৈ যিটো ঢোল বজাইছে, এইটো কোনে বজাইছে? মুখ্যমন্ত্ৰী। যোৱা 4.5 বছৰ ক'ত হ'লে কুম্ভকৰ্ণ নিদ্ৰা? মানে মুখ্যমন্ত্ৰীয়ে বিদেশীৰ ওচৰত বেয়াকৈ আঁঠু লৈছে হিমন্ত বিশ্ব শৰ্মাই। অতি লাজ লগাকৈ দৃষ্টিকটুভাৱে বিদেশীৰ ওচৰত আঁঠু লৈছে। লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা VGR, PGRক আমি উভতাই দিছোঁ। ধন্যবাদ দিব নোৱাৰে, নালাগে, সমালোচনা নকৰিব, কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে, এইটোৱে আমাৰ শেষ সুযোগ। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে